Hello friends, welcome back to my another videos. আজি মই কোনো ব্লগ বনাব অহা নাই। আজি মই এটা টপিকৰ ওপৰত কথা পাতিব আহিছো যেটো নেকি বহুত এটা ইম্পৰ্টেন্ট টপিক হয়। মই হেনা এনে বহি আছিল ভাবিলো যে মনলে কথা এটা আহিল সেই কথাটো মই ভাবিলো যে AI দি পেলাই সুধি চাও যে আৰ্টিফিশিয়াল ইন্টেলিজেন্সনো কি কয় সেই বিষয়টোৰ ওপৰত। তো মই ট্ৰাই কৰিছিলো তে কি কয় মই গুটেখিনি আপোনালোকক ভিডিওৰ জৰিয়তে এই ভিডিওটো দেখাম। তো প্ৰথমতে মই কৈ দিও আমাৰ মৰমৰ জুবিন গাৰ্গৰ হৈ পেলাই মই এটা কোৱেশ্চন সুধিছিলো যে জুবিন গাৰ্গক কোনোবাই মাৰা হৈছিল নে নিজে অঘটন হৈ পেলাই তেনেকে হেৰি হৈছিল গুটেখিনি মই সুধিছিলো AI দি পেলাই তে কি কৈছে AI গুটেখিনি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে দেখাই আছো। তো বলক স্ক্ৰিনত মই আপোনালোকক গুটেখিনি দেখাই আছো। চাই লওক এফালে মই দেখুৱাই দিছো আপোনালোকক গুগল জেমিনাইত মই কোৱেশ্চনটো সুধিছিলো জুবিন গাৰ্গক নিজে ঢুকাইছে নে কোনোবাই হত্যা কৰিছিল তেনেকে কোৱেশ্চনটো কৰিছিলো। তাৰ পিছত এনসাৰটো কি আহিছে মই আপোনালোকক দেখাই দিছো। চাওক স্ক্ৰিনত মই গুটেখিনি দেখাই দিছো আপোনালোকে পঢ়ি ল'ব পাৰে। চাওক এটা এটাকে মই দেখুৱাই দিছো। তাৰ পিছত আৰু এটা কোৱেশ্চন কৰিছিলো হেতু চাবলৈ পাব। এইখিনি প্ৰথম আপোনালোকে চাই লওক তাৰ পিছত হেতু কোৱেশ্চন মই আপোনালোকক দেখাই আছো। চাওক গুটেখিনি এইফালে চাওক গুগল জেমিনাই কি কৈছে হয়তো অলপ পঢ়ি আপোনালোকে গম পাইছে। জুবিন গাৰ্গ ঢুকুৱা নাই বুলি কৈছে। এটো এটা ফেক নিউজ হয় বুলি কৈছে। কাৰণ কিয় কৈছে মই হেতু কৈ আছো। কাৰণ জুবিন গাৰ্গ ঢুকুৱাটো মানে গুগল জেমিনাইও একসেপ্ট কৰিব পৰা নাই। এটা বহুত দুখ লগা খবৰ আছিল আমাৰ কাৰণে। গুগল জেমিনাই দিয়া এনসাৰটোৰ ওপৰত যদি কোনোবাই কিবা ক'ব বিচাৰে তে মোৰ এই কমেন্ট বক্সত আপোনালোকে ক'ব পাৰিব ধুনীয়াকৈ সকলোখিনি কথা আপোনালোকে ক'ব পাৰিব যে কিয় ক'লে আপোনালোকৰ ফালৰ পৰাও জনাব কমেন্ট কৰি যে কিয় এনেকৈ ক'লে। আৰু এই ভিডিওটো বনোৱা মোটিভটো এটোৱে আছিল যে মানে মই এনেই বহি আছিলো জাস্ট বহি আছিলো যে মই এই কোৱেশ্চনটো ভাবি আছিলো যে জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই। তাৰ ওপৰত মই ভাবিলো গুগল জেমিনাই এবাৰ কোৱেশ্চনটো কৰি চাও। সেই বুলিহে মই কোৱেশ্চনটো কৰি চালো। তো যদি ভিডিওটো ভাল পালে তে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ।